জীৱন সংগ্ৰামত হাতে কামে লাগি যুঁজ দিয়া অসমীয়া ল'ৰা ছোৱালীৰ উদাহৰণ হয়তো বহুত কম আছে। কিন্তু ঠিক সেই কথাটোকে ভুল প্ৰমাণ কৰিছে তেজপুৰৰ এজন অসমীয়া যুৱক, যাৰ নাম কচাংক নাথ। হয়, তেজপুৰ কাৱৈমাৰী কচাংক নাথ হ'ল আজি মোৰ এই ভিডিঅ'টোৰ মূল তাৰকা। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰ্মৰত কৰি উঠি কি ধৰণে তেখেতে অসমলৈ ঘূৰি আহি তেজপুৰৰ দুটা জেগাত সফলতাৰে ৰেষ্টুৰেণ্ট খুলি কি ধৰণে নিজৰ খাদ্যৰ সোৱাদেৰে তেজপুৰীয়া ৰাইজৰ মন আপ্লুত কৰিবলৈ সক্ষম হৈছে, চাওক আজিৰ এই বিশেষ ভিডিঅ'টো। হাই ভিউয়াৰ্স, স্বাগতম জনাইছোঁ আপোনালোকক আজি এটা তেজপুৰ ফুডিৰ নতুন ভিডিঅ'ত। মই বৰ্তমান আহিছোঁ আজি তেজপুৰৰ বাৰহলীয়াত, আৰু একেবাৰে দৰং কলেজৰ ওচৰতে আহিছোঁ। ইয়াত এখন নতুনকৈ আউটলেট খুলিছে, য'ত আপোনালোকে আহি বিভিন্ন ধৰণৰ টেষ্টি বাৰ্গাৰ্ছ, পাস্তা, এনেকুৱা ধৰণৰ ফুডছ কিছুমানৰ টেষ্ট ল'বহি পাৰিব। চাই থাকক আজি ভিডিঅ'টো, মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ দেখাই আছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে নিশ্চয় কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। চাই থাকক। L.D Takeaway এখন মাল্টি স্নেক আউটলেট, য'ত আপোনালোকে আহি বিভিন্ন ধৰণৰ স্নেক্সৰ জুতি ল'বহি পাৰিব। ভিউয়াৰ্স, মই L.D Takeaway আপোনালোকক এড্ৰেছটো অলপমান বুজাই দিব বিচাৰিছোঁ। এইটো হৈ গ'ল বাৰহলীয়া ৰাস্তাটো, আৰু বাৰহলীয়া পদ্মাৱতী ৰোড। এইটো চিধা দৰং কলেজলৈকে যায়, গতিকে তাতে আপোনালোকে নিশ্চয় গম পায় ৰেলিছৰ একেবাৰে তলতে মানে লগতে লাগি আছে L.D Takeaway। আৰু ইয়াৰ অপ'জিটত আপোনালোকে দেখিছে এইটো ইম্পেৰিয়েল ৰেচিডেঞ্চি এপাৰ্টমেণ্টছ, একদম তাৰ একজেক্টলি অপ'জিটত আছে L.D Takeaway। ৱেল ভিউয়াৰ্স, মই L.D Takeawayৰ মেনুখন আপোনালোকক অলপমান দেখাবলৈ বিচাৰিছোঁ। ইয়াত দেখিছে বিভিন্ন কুলাৰ্ছ উপলব্ধ আছে ইয়াত। তাৰপিছত আপোনালোকে চেণ্ডউইচৰ ইয়াত সোৱাদ ল'বহি পাৰিব। বিভিন্ন ধৰণৰ চেণ্ডউইচেছ উপলব্ধ আছে। বাৰ্গাৰ্ছটো নক'বই আৰু, মানে বহুত ভেৰাইটিজৰ বাৰ্গাৰ্ছ মই দেখিছোঁ ইয়াত। গতিকে এইবোৰ আহি আপোনালোকে সোৱাদ ল'ব পাৰে। প্ৰাইচেছবোৰ যথেষ্ট মানে বাজেট ফ্ৰেণ্ডলি ক'ব লাগিব। নন ভেজ চেণ্ডউইচেছ এভেইলেবল আছে। পাস্তাও ইয়াত দেখিছে, বিভিন্ন ধৰণৰ পাস্তা ইয়াত উপলব্ধ আছে। এইবোৰ মেগী উপলব্ধ আছে, আৰু এপিটাইজাৰ্ছত বেলেগ ধৰণৰ ফ্ৰাইজ, এনেকুৱা ধৰণৰ উপলব্ধ আছে। গতিকে থুলমূলকৈ ক'ব গ'লে এখন বাজেট ফ্ৰেণ্ডলি এখন মেনু। গতিকে আপোনালোকে নিশ্চয় আহি ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা কুজিনছবোৰৰ সোৱাদ ল'বহি পাৰিব। গতিকে ব'লক ভিউৱাৰ্ছ, আমি এতিয়া L.D Takeaway বিষয়ে কিছু কথা জানো ইয়াত কি ধৰণৰ স্নেক্স উপলব্ধ আছে। মোৰ নাম কচাংক নাথ। মোৰ ঘৰ হয় আপোনাৰ কাৱৈমাৰী হয়, তেজপুৰৰ মানে আপোনাৰ ঠেলামাৰা নাপাওঁতে। আৰু প্ৰথমতে আপোনাৰ ধৰক বাহিৰত কাম কৰিলোঁ বহুত দিন, ৰেষ্টুৰেণ্ট লাইনত কাম কৰিলোঁ, তাৰপিছত মেনেজাৰ লাইনতো কৰিলোঁ। কৰি পেলাই ইয়াতে নিজে অ'পেন কৰিম বুলি আহিলোঁ লকডাউনৰ আগে। তো মেডিকেলৰ ওচৰত এখন অ'পেন কৰিলোঁ। তাত অলৰেডি আছে বাৰু L.D কেফে এণ্ড ৰেষ্টু বুলি। তো ইয়াতে মানে এইটো ৰাস্তাতে আহি থাকোঁ, ছাৰ্ভে কৰি থাকোঁ। তাৰপিছত জেগাকণ পালোঁ, আকৌ অনাৰজনকো চিনি পাওঁ, ঋতিক দা। তো তেখেতে ক'লে, তো আকৌ আৰু দুজনমান মানুহ আছিলে, তেখেতেও ক'লে। কোৱাৰ পিছত ল'লোঁ, ইয়াতে ষ্টাৰ্ট কৰিছোঁ। আজি 3 দিনমান হৈছে, ৰেছপন্স পাইছোঁ। মেডিকেলৰখন আমাৰ ভাল ৰেছপন্স পায়। ইয়াৰ পৰাও বহুত মানুহ যায়, মানে কাষ্টমাৰ ধৰক আমাক কয়ও তেওঁলোকে। দৰং কলেজৰ পৰাও যায়, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰাও যায়, তেজপুৰ কলেজৰ পৰাও যায়। তাৰপিছত আপোনাৰ ৰেচিডেঞ্চিয়েল কিছুমানো মানুহ যায়। আমাৰ চেণ্ডউইচেছ, বাৰ্গাৰ, পাস্তা এইবোৰ আমাৰ মানে অলপ ভালেই হয়। মানুহবিলাকে কয় ধৰক আপোনালোকে তেজপুৰত অ'পেন কৰক বুলি, সেইকাৰণে ষ্টাৰ্ট কৰিছোঁ। আৰু মই দিল্লীত আছিলোঁ, পুনে, মুম্বাই, এনেকৈ মিজোৰাম, বহুতকেইটা জেগাতে আছিলোঁ। বহুতকেইখন কেফেটো কৰিছোঁ। তাৰপিছত আপোনাৰ কিছুমান ফুডিং ৰেষ্টুৰেণ্টতো কৰিছোঁ। ইয়াৰ আমাৰ চেণ্ডউইচেছ, বাৰ্গাৰ, পাস্তা, আপোনাৰ ক'ল্ড কফি কিছুমান, আৰু চেক কিছুমান আছে। সেইবোৰ আমাৰ স্পেচিয়েলি বুলি ক'ব গ'লে চেণ্ডউইচ, বাৰ্গাৰ আৰু পাস্তা আৰু ক'ল্ড কফি, এই তিনিটা আইটেম আমাৰ বহুত মানে হেৰি আৰু ধৰক ভাল চলি আছে। আৰু তাতো আমাৰ এইকেইটা আইটেমৰ ৰেছপন্সটো বেছি। টেষ্ট কৰিব দিছোঁ তেওঁলোকক, চাওক কেনেকুৱা লাগে। যদি ভাল পায় তেতিয়াহ'লে কওক, বেয়া পালেও আমাক কওক কি ইমপ্ৰুভ কৰিব লাগে, কিহত বেয়া পাইছে, কি বস্তু কমি হৈছে। তেনেকৈ মানে ছাপোৰ্ট লাগে, আৰু অলপ হেল্প লাগে, ছাপোৰ্ট লাগে, তেওঁলোকৰ লাভ লাগে, কেয়াৰ লাগে, এইবোৰ বিচাৰোঁ মানে। তো তেজপুৰত আমি নতুনকৈ অ'পেন কৰিছোঁ তেজপুৰত। ধৰক এইটো আমাৰ ফাৰ্ষ্ট, আজি 3 দিন হৈছে তেজপুৰত। চ' কাষ্টমাৰ মানে আপোনাৰ ফিডবেকখিনি বিচাৰোঁ, কেনেকুৱা ধৰণৰ কি বিচাৰে। ইনফেক্ট আমাৰ ইয়াৰ পৰা যিবোৰ যায় সেইবোৰতো আমাক কৈছে তেওঁলোকে, যে তোমালোকৰ তাত চলিব এনেকুৱা। ইনফেক্ট কিছুমান কাষ্টমাৰ আপোনাক মই জেনুৱেনলি কৈছোঁ, ধৰক ইয়াৰ পৰা কিছুমান তাতে ডক্টৰ ষ্টুডেণ্টো আছে। এই ফ্ৰণ্টৰ বিল্ডিংটোতো আছে আমাৰ তাৰে, আজি ৰাতিপুৱা আহিছিলেও। তাৰপিছত আপোনাৰ কিছুমান ইয়াৰ পৰাও যায়, মানে ধৰক যিবোৰ তাত ডক্টৰ ৰেজিষ্টাৰ্ড ডক্টৰ হয়, তেওঁলোকেও কৈছে যে আপোনালোকৰ পাস্তা, ক'ল্ড কফি এইবোৰ বহুত ভাল লাগে। মানে ডাঙৰ ৰেষ্টুৰেণ্টতো পোৱা নাযায় এনেকুৱা টেষ্ট এটাই, আৰু ইমান এটা বহুত জেনুৱেন ব্লু 200ৰ ভিতৰত পাই আছে চব বস্তু। সেইটো আৰু এবাৰ চাওক, আহক এবাৰ টেষ্ট কৰি চাওক,
ৱেল ভিউৱাৰ্ছ L.D Takeawayৰ পৰা আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিব ওলাইছোঁ কিন্তু ক'ব লাগিব যথেষ্ট ভাল লাগিল তেখেতক লগ পাই লৈ পেলাই অসমীয়া যুৱক হৈ পাই তেখেতে নিজে নিজৰ সংস্থাপন নিজৰ হাতত তুলি লৈছে হাতে কামে কৰি আছে গতিকে এটা ধুনীয়া উদাহৰণ সকলোৰে বাবে আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ থেংক ইউ আৰু তাৰ লগতে সৰুকৈ আৰু দুটামান কথা তেখেতক ক'বলগীয়া আছে বলক শুনি লওঁগৈ ক'ব বিচাৰোঁ এইটোৱে কি আহিব আপোনালোকে ষ্টুডেণ্ট কম্বোবোৰ পাব মাজে মাজে কেতিয়াবা ডিছকাউণ্ট থাকিব ছানডে স্পেচিয়েল কম্বো থাকিব কিছুমান তাৰপিছত আমি আপোনাৰ অনলাইন প্ৰচেছবোৰ কৰি আছোঁ জমাটো ছুইগিত হৈ যাব আপোনালোকৰ আৰু বেছি দিন নালাগে জমাটো ছুইগিৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব 1 উইকমান লাগিব অন প্ৰচেছ হৈ আছে সকলোবোৰ কাম তাৰপিছতে আপোনাৰ হোম ডেলিভাৰী ষ্টাৰ্ট হ'ব এতিয়া 2 কিলোমিটাৰলৈকে আমাৰ ফ্ৰী হোম ডেলিভাৰী থাকিব তাৰপিছত আপোনাৰ কাষ্টমাৰ কেনেকুৱা অৰ্ডাৰ থাকে প্ৰাইচবোৰৰ ওপৰত ডিপেণ্ড কৰি পেলাই ফ্ৰী ট্ৰাই কৰিম অলমষ্ট ফ্ৰী ডেলিভাৰী দিবৰ কাৰণে মানে আপোনাৰ ডেলিভাৰী চাৰ্জ নালাগে কোনো পেকিং চাৰ্জ নাই বুজিছোঁ লাহে লাহে ট্ৰাই কৰি আছোঁ আপোনালোকে আহক এবাৰ এটলিষ্ট ট্ৰাই কৰক খাই চাওক আমাৰ 5টা বিশেষকৈ বাৰ্গাৰ চেণ্ডউইচেছ এইবোৰ ট্ৰাই কৰি চাওক ভাল পাব থেংক ইউ গতিকে নিশ্চয় আপোনালোক আহিব আৰু সোৱাদ ল'বহি আৰু কমেণ্ট ছেকশ্যনত ফিডবেক দিবলৈ নাপাহৰিব আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ আৰু জয় অসম